নমস্কাৰ বন্ধু-বান্ধৱীসকল, নৰ্থ ইষ্ট কেৰিয়াৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি কথা পাতিম আছাম পাব্লিক চাৰ্ভিচ কমিছনৰ অৰ্থাৎ APSC নতুনকৈ মুকলি কৰা গ্ৰেড 4 পদৰ বিষয়ে। গতিকে আহকচোন আমাৰ আজিৰ ভিডিঅ'টি শেষলৈকে চাওঁ। বন্ধুসকল, আজি আমি কথা পাতিম আছাম পাব্লিক চাৰ্ভিচ কমিছনাৰে মুকলি কৰা গ্ৰেড 4 পদৰ সকলোবিলাক তথ্য, যেনে ইয়াৰ এজ লিমিট, এজ ৰিলেক্সেশ্যন, এলিজিবিলিটি ক্ৰাইটেৰিয়া, লগতে আপোনালোকে এই পদকেইটাৰ বাবে কেনেদৰে অনলাইন আবেদন কৰিব পাৰিব। গতিকে আশা কৰোঁ ভিডিঅ'টি শেষলৈকে চাব। আৰু এনেধৰণৰ চাকৰি খবৰ আগতীয়াকৈ পাবলৈ আমাৰ ইউটিউব চেনেল নৰ্থ ইষ্ট কেৰিয়াৰক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, APSCয়ে নতুনকৈ 20টা গ্ৰেড 4 পদৰ বাবে অনলাইন আবেদন বিচাৰিছে। ইয়াৰে 10টা পদ আনৰিজাৰ্ভ আছে, লগতে 5টা পষ্ট OBC MOBCৰ কাৰণে ৰিজাৰ্ভ কৰা হৈছে, SC সকলৰ কাৰণে 2টা পষ্ট, ST PE সকলৰ কাৰণে 1টা পষ্ট, ST হিলছৰ কাৰণে 1টা পষ্ট, লগতে ট্ৰি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ কাৰণে 1টা পদ সংৰক্ষণ কৰা হৈছে। যদি আমি ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া চাওঁ, তেনেহ'লে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে মাত্ৰ 8 পাছ, আৰু লগতে যিসকল কেণ্ডিডেটে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰে এজ লিমিট বিচৰা হৈছে 18ৰ পৰা 40 বছৰ, লগতে এজ ৰিলেক্সেশ্যন দিয়া হৈছে SC ST কাৰণে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ, লগতে PWBD কাৰণে 10 বছৰ। যদি আমি ইয়াৰ আদাৰ কণ্ডিশ্যন চাওঁ, তেনেহ'লে কেণ্ডিডেটসকল ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, লগতে তেওঁলোক পাৰ্মানেণ্ট ৰেচিডেঞ্চি হ'ব লাগিব অসমত, লগতে তেওঁলোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰাটো মেণ্ডেটৰী হ'ব লাগিব, লগতে তেওঁলোকে ডিক্লেৰেশ্যন অফ স্মল ফেমিলি নংছ ছাবমিট কৰিব লাগিব। যদিহে আমি ইয়াৰ এপ্লিকেশ্যন ফিজ চাওঁ, তেনেহ'লে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই, মাত্ৰ 47 ৰুপিছৰ এটা প্ৰচেছিং ফিজ বিচৰা হৈছে। যদিহে আপোনালোকে এই পদকেইটাৰ অনলাইন আবেদন কৰিব বিচাৰে, তেনে তলত দিয়া ডিছক্ৰিপশ্যন বক্সত আমাৰ অফিচিয়েল ৱেবছাইট NECAreer ভিজিট কৰিব পাৰে। তাত আপোনালোকে এই পদকেইটাৰ বাবে কিদৰে অনলাইন আবেদন কৰিব লাগিব তাৰ সকলোবিলাক তথ্য পাব। আৰু ইয়াৰ অনলাইন আবেদনৰ ষ্টাৰ্টিং ডেট হৈছে 10 ছেপ্টেম্বৰ আৰু ইয়াৰ অন্তিম তাৰিখ হৈছে 9 অক্টোবৰ। বন্ধুসকল, আশা কৰোঁ আজি এই ভিডিঅ'টি ভাল পালে। যদি ভাল পালে আমাৰ ইউটিউব চেনেল নৰ্থ ইষ্ট কেৰিয়াৰক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে এনেধৰণৰ ভিডিঅ' পাবলৈ বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিলৈ আহিছোঁ, ধন্যবাদ।